হেল্ল' গাইছ, আমি তুমি মিলিলোঁ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি বৰ্তমান অলপ ফুৰি আহোঁ। ফুৰি মানে এখন মিটিং আছে, যিহেতু আজি বৰ্তমান লোক কেইটামান মিলি কিনে এখন শ্বৰ্ট ফিল্ম বনাম বুলি ভাবিছিলোঁ। তাকে সেইকাৰণে কেনেকুৱা ধৰণৰ বস্তুটো কৰিলে ভাল হ'ব, তাকে ক'ত শ্বুটিংটো কৰিলে ভাল হ'ব, তাকে আজি অলপ আলোচনা কৰোঁ। যদি কোনোবাই জানে আৰু এই বিষয়ে আমাক কমেণ্ট কৰিব পাৰে। যদি এই বিষয়ে জানে, যদি শ্বৰ্ট ফিল্ম বনোৱা কাৰোবাৰ অভিজ্ঞতা আছে, তেনেহ'লে তেওঁলোকে কমেণ্ট কৰি জনাব পাৰে আমাক। বৰ্তমান যিহেতু নাজানো, প্ৰথম বনাম, সেইকাৰণে আমাৰ এনেও অভিজ্ঞতা নাই। যাৰ এই বিষয়ে অভিজ্ঞতা আছে তেওঁলোকে আমাক অলপ ক'ব পাৰে কেনেকুৱা কৰিলে ভাল হ'ব, কি কৰিব লাগিব সেইটো। তাকে সেইকাৰণে বৰ্তমান আমি যাওঁ, চলি আহিছে। বৰ্তমান আমি এতিয়া এই বসন্ততে ঘৰৰ পৰা আলোচনা কৰি আহিলোঁ ক'ত শ্বুটিং হ'ব, সেইকাৰণে এই লোকেশ্যনক লৈ যাই আছোঁ। এইবাৰ জিতুল নমস্কাৰ। এই প্ৰডিউচাৰ নে ডাইৰেক্টৰ এই হাই বেছি এইটো ৰাণা ভাই আমাৰ মেইন গুণ্ডা। এই চালাটো কোন হ'ব? এই সঞ্জয় পাৰিবিকা এইটো হৈছে লোকেশ্যন। ৰবি কবি তুমি টিউচন নামটো কওঁ, কি নাম? মোৰ নামেই নাই নাই। এই কিবা কৈ আছে এতে লাজ কৰাতে হ'লে আৰু আহি বৰ্তমান ইয়াতে এই শ্বুটিং আলোচনা কৰিব আহি কিনে ইয়াতে দাদা এটাক লগ পালোঁ। এই বানে শিৱসাগৰৰ বান সাহায্য শিৱসাগৰতে এইগিলাখন কঠিয়া নিব বোলে, আমাক এইগিলাখন কৰাব দিলে। এইগিলা কঠিয়া যিহেতু তাতে চব কঠিয়াগিলা বানপানী সিহঁতে মৰি গৈছে, সেইকাৰণে আমি আমাৰ এই পৰাই নিব। এই বসন্ত আমি কৰাই দিম। এই দাদাটো সিফালে আছে, দাদাটোৰ লগত কথা পাতি দি আছোঁ আৰু চলি আছে। এইফালে আহিছে আমি তোমাৰ 5জন আছোঁ, 5জনে কৰাম আমি এইগিলাখন কঠিয়া। আমি বৰ্তমান এনেকৈ কঠিয়া কৰি আছোঁ। এইফালে অনুপম কৰি আছে, দে এইকেইটা কৰি আছোঁ। কি ভাল লাগছে আছে আৰু এইটো বসন্ত বসন্ত কৰি আছে কৈছে। শিৱসাগৰ ৰাইজক দিয়া হ'ব কঠিয়া কৰি দিছোঁ। তাতো কলা ঘৰৰ কথা এইটো কৰি ল কঠিয়া। মই এতিয়া কঠিয়া কৰালোঁ, কৰি কিনে এতিয়া বৰ্তমান উঠালোঁ, ফিল্ডত আহিলোঁ ৰানিং কৰিবলৈ। তাৰপৰা এতিয়া আৰু ভিডিঅ' কৰিব টাইমেই নাপালোঁ। মোবাইলটো চাৰ্জ নাছিল, মোবাইলটো চুইচ অফ হৈ গৈছিল, সেইকাৰণে ভিডিঅ' কৰিব নাপালোঁ। এতিয়া এই দাদাজনে ভিডিঅ' কৰিছিল, তাকে সুধিছোঁ দাদাজনে ভিডিঅ' যদি দেই ইয়াতে লগাই দিম, আপোনালোকে চাব। এইটো ডাইৰেক্ট শিৱসাগৰলৈ যাব সেইটো কঠীয়াটো, সেইকাৰণে আমি অলপ সহায় কৰি দিলোঁ দেচোন। একোতো কৰিব পৰা নাই, এতিয়া মোৰ সেই নাই। যিহেতু দাদা এটা আহিলে আমাক ক'লা আমাক, সেইকাৰণে আমি কৰাই দিলোঁ। লগকেইটা আছে, ভিডিঅ'টো দিয়ে যদি লগাই দিম, ফটো আছে ফটো লগাই দিম। তো হাই গাইছ, তো আজি কাৰণে বাই বাই। যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো থ'বা। আৰু এটা নতুন ভিডিঅ' সৈতে লগ পাই আছোঁ। বাই বাই। জয় অসম, জয় জুবিন দা।